আৰু এই যিটো পেপাৰ বজাই আছে আমাৰ দেউতাই এই পেপাৰটো কেৱল বাঁহেৰে নিৰ্মাণ চাওক জীৱনৰ প্ৰথমবাৰ এনেকৈ বাঘ দেখিছোঁ কি খবৰ আশা কৰোঁ সকলো ভালে আছা মই নাজানা সময় অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগত আৰু আজিৰ ভিডিঅ'টো বহুত বেছি স্পেচিয়েল হ'ব এইকাৰণে যে এইখিনি গম পাইছে মই জামুগুৰিহাটত আছোঁ জামুগুৰিহাটত মানে বহুত বস্তু দেখুৱালোঁ কিন্তু আজি ভিডিঅ'খন আপোনালোক যিখিনি বস্তু নেকি আপোনালোকে আগৰকেইটা ভিডিঅ'ত দেখা নাছিলে আচলতে সেই বস্তু আজি মই দেখাবলৈ চেষ্টা কৰি আছিলোঁ এটা এটাকৈ যিমানখিনি সক্ষম মই দেখুৱাইছোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে শেষলৈকে চাই থাককচোন জীৱনৰ প্ৰথমবাৰ এনেকৈ বাঘ দেখিছোঁ ওচৰৰ পৰা চাওক বাঘ চাবলৈ মানুহৰ কিমান আগমন দেখিছেনে পূৰা এইফালে বাঘ চোৱাত ব্যস্ত আচলতে এখন চিৰিয়াখানা হয় যিহেতু ইয়াত বাৰেচৰীয়া ভাওনা আছে ন বাৰেচৰীয়া ভাওনাত যি প্ৰদৰ্শনীমূলকভাৱে এইফালে চিৰিয়াখানাখন স্থাপন কৰিছে আমাৰ ককাই এখন আপুনি নিজে বনাইছে হয় নিজে বনাইছে ইয়াত বাঁহ আছে পোঞ্জ আছে বস্তা আছে এইটো কি হয় এইটো সিংহ হয় এইটো মানে ইয়াত ভিতৰত মানুহ সোমাই সেইখিনি আপুনি নিজে বনাইছে গজেন শইকীয়া আছে লগত হয় হয় আৰু মই আছোঁ হয় কিমান দিন লাগিলে এইখিনি বনাবৰ কাৰণে প্ৰায় 2 মাহ লাগিল কি বনোৱা হৈছে এইফালেও কিবা কিবি দেখিছোঁ এইফালে আছে বলক মই দেখাই আছোঁ আমি একেলগে চিনাকি হ'ল জানো ককাইতে যিখিনি ইমান ধুনীয়াকৈ সৃষ্টি কৰিছে আচলতে আচলতে ইয়াত ধুনীয়া ধুনীয়া বস্তু আছে ককাইতে প্ৰদৰ্শনীমূলকভাৱে ৰাখিছে সেই কি বস্তু ৰাখিছে গজেন শইকীয়া ডাঙৰীয়া বনাইছে এইটো চাওক মৌৰা চৰাই গজেন ক'ৰ হয় তেখেত খলাগুৰি হয় খলাগুৰি আচ্ছা এইফালে মৌৰা চৰাই নহয় নে সোমাই পেলাই গৈ থাকিব পাৰি আচ্ছা এইটো সোমাই গৈ থাকিব পাৰি পূৰা প্ৰদৰ্শনীৰ কাৰণে ৰাখিছে আৰু এইফালে এটা বিখ্যাত গঁড় দেখিছোঁ নহয় পূৰা এশিঙীয়া গঁড় বা এইটো কোনে বনাইছে ককাইদেউ গজেন শইকীয়াৰ লগত বনাইছে একেলগে গজেন শইকীয়া আৰু আপুনি একেলগে মিলি আছে বাহ চাওক না কিমান ধুনীয়াকৈ গঁড় এক সৃষ্টি বুলি ক'ব লাগিব আচলতে সুন্দৰকৈ এশিঙীয়া গঁড় সুন্দৰকৈ বনাইছে আমাৰ ককাইদেউহঁতে শিকি আছোঁ গোটেইখিনি কাম তেখেতৰ মই আচ্ছা আপুনি এতিয়া শিকি আছে নহয় জানো আৰু ডাইনেছৰটো আছে ডাইনেছৰ ক'ত আছে আচ্ছা আগত ডাইনেছৰ বনাইছে আমাৰ ককাইদেউ আচলতে ডাইনেছৰ চাবলৈ গৈ আছোঁ ওচৰৰ পৰা আচলতে ককাইদেউ খুব ধুনীয়াকৈ বনাইছে আপুনি ককাইদেউ দুইজনে মানে সদানন্দ দাস ক'ত ঘৰ আপোনাৰ মোৰ ঘৰ বৰপুখুৰী পাৰত হয় হয় জামুগুৰি বৰপুখুৰী পাৰ হয় হয় এইখিনি এতিয়া বনাবলৈ মানে আপোনালোকে মিলি বনাই আছে দুইজনে নহয় জানো আচ্ছা মই কেনেকৈ চলাই মই দেখাই আছোঁ হয় 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 আৰু ককাইদেউ এতিয়া ডাইনেছৰটো চলাই দেখাব আচলতে এইফালে চাওক না পূৰা ডাইনেছৰ লিখা আছে সদানন্দ দাস বৰপুখুৰী জামুগুৰিহাট আৰু হয় ইয়াৰ ওজনটো হয় 8 কেজি বা 8 কেজি বা 8.5 কেজি ওজন বেছি ওজন নাই আৰু ইয়াত মানুহটো সোমাই পেলাই মানে হেৰি কৰে মানে এইটো ভিতৰত সোমাই পেলাই মানে বস্তুটো ঘূৰি ফুৰিব পাৰি মানে আৰু ইয়াৰ দেখাই দিব নেকি আপুনি আৰু ইয়াৰ যে মুখখন আপ ডাউন হয় আচ্ছা 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 খুব সুন্দৰকৈ আছিলে ককাইতে দেখুৱাব আচলতে ডাইনেছৰৰ ভিতৰত সোমাই যাব এতিয়া ভিতৰত সোমাই ডাইনেছৰ কেনেকৈ অহা যোৱা কৰে বা খোজ খায় সাম্প্ৰতিক ককাইতে ভিতৰত সোমাবলৈ চেষ্টা কৰি আছে আৰু এইফালে দেখাব এতিয়া তেখেতে ভিতৰত সোমাই যাব নহয় জানো ককাইদেউ আৰু চাই থাকোঁ আপোনালোকে খুব সুন্দৰকৈ ককাইদেউ এতিয়া ভিতৰত সোমাব আচলতে দেখা নাই জীৱনত প্ৰথমবাৰ জামুগুৰিহাটৰ এই বাৰেচৰীয়া ভাওনা সমাৰোহত ডাইনেছৰ দেখিছোঁ আৰু ডাইনেছৰটো এনেকুৱা মানে তাত ভিতৰত এতিয়া ককাইদেউ যদি আপোনালোকে ক'লে যায় তেখেতে তাই সোমাই যাওঁ সোমাই খুব সুন্দৰকৈ আচলতে পূৰা ঘূৰিব আচলতে আৰু ঘূৰি তেখেতে দেখাব আচলতে যিহেতু প্ৰদৰ্শনীমূলক হিচাপে ইয়াত দেখুৱাইছে আৰু তেখেতে ভিতৰত পৰা আৰু এইফালে চাওক খুব সুন্দৰকৈ হাত এইখন হাত ন আচ্ছা আপুনি এতিয়া সোমাই যাবনে ভিতৰত সোমাব পাৰি এতিয়া পানীটো আছে ন মানে পানীটো আছে অলপ অসুবিধা হ'ব নহয় জানো সোমাই পেলাই দেখাই আছোঁ ভিতৰত সোমাব ঠিক আছে দেখাই দিয়ক হাত কেনেকৈ লৰচৰ আচ্ছা আচ্ছা যাব পাৰি হয় হয় মই সোমাই পেলাই দেখাই আছোঁ খোজকাঢ়ি নাযাওঁ বৰ্তমান হয় 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 কিন্তু মুখ আৰু হাত কেনেকৈ লৰচৰ ঠিক আছে দেখাই দিয়ক আমাৰ দৰ্শক হয় কেনেকৈ হাত আৰু মুখ লৰচৰ হয় মই দেখাই একদম বঢ়িয়া এতিয়া ককাইদেউ মানে কেনেকৈ খোজকাঢ়ি হাত লৰচৰ এতিয়া চাওক না কি ধুনীয়াকৈ ভিতৰলৈ সোমাই গৈছে চাচোন পূৰা ডাইনেছৰৰ ভিতৰত সোমাই গৈছে ক'লে ইয়াৰ ওজনটো পূৰা 8 কেজি 9 কেজি মানে হ'ব আৰু এইফালে চাওক পূৰা ধুনীয়াকৈ আচলতে তেখেতে সোমাই গৈছে ভিতৰত পূৰা এইবিলাকে ক'বলৈ গ'লে আচলতে সৃষ্টি আমাৰ অসমীয়া সমাজত যি আমাৰ ককাইদেউ আছিলে খুব সুন্দৰকৈ অ' মাই গড এইফালে ডাইনেছৰ চাওক না কিনে মুখখনে পূৰা খাওঁ কৰি আছে বুলি ক'লে ভুল নহয় আচলতে আৰু এইফালে হাতকেইখন চাওক খুব ধুনীয়াকৈ লৰচৰ কৰি আছে আৰু এই বস্তুটো মানে পানীটো সেইটোকে তেখেতে এতিয়া ইফালে যাব নোৱাৰিব কিন্তু এই বস্তুটো পূৰা খোজকাঢ়িব পৰা মানে অৱস্থাত আছে আচলতে কিন্তু পানীটো হাতকে খোজকাঢ়ি নেদেখে আৰু থুলমূলকৈ যিহেতু মই ভিডিঅ'টো বনাই আছোঁ সেনেকৈ তেখেতে উপস্থাপন কৰিছে আচলতে চাওক একদম মানে প্ৰশংসনীয় এক নিদৰ্শন বুলি ক'লেও আচলতে ভুল নহয় চাওক কিমান ধুনীয়াকৈ আচলতে দেখুৱাইছে আমাৰ ককাইদেৱে খুব ধুনীয়াকৈ ভিতৰত সোমাই আছে চাওক আৰু বান্ধি থোৱা সেইটোকে হয়তো তেখেতে এইফালে যাব নোৱাৰিব যিটো বান্ধি থোৱা জেগা খুব ধুনীয়াকৈ আৰু তেখেতে ইয়াত খুব ধুনীয়া ভিতৰত বহি আছে বহি পেলাই হাতকেইখন লৰচৰ আছে আৰু মুখখনে পূৰা মানে মেলি আছে চাওক খুব সুন্দৰ প্ৰথমবাৰ দেখিছোঁ ভাল লাগিছে আচলতে এনেকুৱা এটা পৰিৱেশ আৰু এনেকুৱা এক যি প্ৰদৰ্শনমূলক সৃষ্টি প্ৰথমবাৰ দেখিছোঁ বোলে ককাইদেউ বহুত মানে ধুনীয়া প্ৰদৰ্শনী আছে উদ্দেশ্যে এই কামটো কৰিছে বৰ্তমান আয়ত্ব কৰি আছে সেই অনুপাতে তেখেতে যি ইয়াত নিদৰ্শন দেখুৱাইছে একদম বঢ়িয়া ককাইদেউ মানে আমি তাত আছোঁ কাৰণে এইটো হেৰি কৰিব পাৰোঁ পানী থোৱা আছে ন যিহেতু তাত আপোনালোকে যি দায়িত্ব কৰি আছে চিৰিয়াখানাখনত নহয় জানো এইটো ইয়াৰ বনোৱাৰ বেছি হেৰি নাই হয় কি বস্তু বনোৱা আছে বস্তা বাঁহ
তাৰপিছত আঠা আছে, বিভিন্ন ধৰণৰ আঠা আছে ৰং কৰিবৰ কাৰণে। ইয়াত কাঠৰ গুড়ি, হয়, তুঁহগুড়ি এইবোৰ মিক্সাৰ কৰিবলগীয়া আছে। কাঠৰ গুড়ি তুঁহগুড়ি এইখিনি দেখিছে পুৰা কাঠৰ গুড়ি আৰু তুঁহগুড়ি ন? গছৰ ছাল কাটি হয় হয় সেইটো সিজাই পেলাই তাৰ এটা মানে ৰস উলিয়াই আচ্ছা হয় হয় ইয়াৰ লগত মিক্সাৰ কৰি মাৰিলে সেইটো ৰং আহি যায়। ভিতৰত বাঁহো আছে ন? বাঁহ আছে, বাঁহ তাঁৰ আৰু হেৰি আছে। এইটো বনাবলৈ কিমান দিন লাগিলে? এইটো প্ৰায় 1 মাহ লাগিছে। এমাহ লাগিছে? এমাহ লাগিছে। প্ৰায় মানে এমাহ regularly- কষ্ট কৰাৰ ফলত মানে এইটো বনিছে নহয় জানো? মানে 24 ঘণ্টা লাগি থাকিব নোৱাৰি, হয় হয় অলপ ৰেষ্ট ল'ব লাগে, লাগিব লাগে, আমনি লাগে। হয় হয় একদম ভাল লাগিলে, বহুত বহুত ধন্যবাদ ইমান ধুনীয়াকৈ আপুনি বুজাই দিলে আমাৰ দৰ্শকসকলক, হয়নে? একদম ভাল লাগিলে, আগুৱাই যাওক আৰু এনেকুৱা ধৰণৰ নতুন নতুন সৃষ্টি আমাৰ মাজলৈ আনক। ভাল লাগিলে আচলতে আমাৰ অসমীয়া এজন ব্যক্তি আছিলে কি সুন্দৰকৈ এনেকুৱা নিদৰ্শন এই প্ৰদৰ্শনীমূলক সৃষ্টি। জানো বনাব, হয় আৰু কি জানে? ঘৰ জানো, গড়টো বনালেই নহয় জানো? হয় হয় আৰু মৰা চৰাই বনাব জানো, মৰা চৰাই। আৰু হেৰিয়াৰ কাঠৰ চৰাই বনাব জানো। হয় হয় এয়া শিকি আছোঁ, গজে চেগা মই শিকি আছোঁ। আচ্ছা তেখেতৰ পৰা শিকি আছে একদম। হয় হয় আৰু বনাম, আৰু কিছু বনাম। হয় মৌৰা চৰাই ওলাব পাৰোঁ। মৌৰা চৰাই ন? মৌৰা চৰাই ওলাব পাৰে ৰাসত, হয় 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 বিভিন্ন জেগাত ওলাইছোঁ। ৰাসত যে ওলাই নহয় জানো মৌৰা চৰাই? হয় একদম ভাল লাগিলে ককাইদেউ, বহুত বেছি ভাল লাগিলে। আপুনি যে আমাৰ দৰ্শকসকলক বুজি পোৱাকৈ আছিলে বুজাইলে কথা বহুতখিনি বেছি ভাল লাগিলে আচলতে। আগুৱাই যাওক নহয় জানো? হয়, মোৰ নাম সদানন্দ দাস, হয়। ঘৰ বৰপুখুৰীৰ পৰা। বৰপুখুৰী মানে আমাৰ এই তেজপুৰতে ন? এই মুকলি বিহু, বৰপুখুৰীৰ পৰা মুকলি বিহু যিখন হয়, ইয়াতে হয়। আমাৰ দিয়া আছে বৰপুখুৰীৰ মুকলি বিহুৰ যিটো এটা আভাস দিয়া আছে। হয় হয় মই দেখাইছিলোঁ বাৰু আমাৰ তাতে দৰ্শকসকলক। সেইটোৱে। আচ্ছা ঠিক আছে, ধন্যবাদ থাকিলে ককাইদেউ, একদম বহুত বেছি ভাল লাগিলে, ইমান ধুনীয়াকৈ আছিলে ককাইদেউৰ সৃষ্টি। আপোনালোকক কৈছিলোঁ যে এইখন প্ৰদৰ্শনী মেলা নহয়, প্ৰদৰ্শনী মেলা লগতে ইয়াত বাণিজ্য মেলা লগতে ইয়াত দেখুওৱা আছে। চাওক এইফালে খুব সুন্দৰকৈ আছে, যি গ্ৰন্থৰ বিপণীসমূহ খুব সুন্দৰকৈ আছে। এইফালে দেখিছে যিদৰে অসম সাহিত্য সভা হওক বা শ্ৰীমন্ত শংকৰদেৱ সংঘ অধিৱেশনে হওক, তাত যিদৰে বিপণীসমূহ আছিলে সুকীয়া সুকীয়া, কিন্তু ইয়াত একেলগতে মানে বাণিজ্য মেলা লগতে প্ৰদৰ্শনী মেলা একেলগতে ইয়াত উপস্থাপন কৰা হৈছে আৰু বিভিন্ন ধৰণৰ বস্তু আছে আচলতে। এইখিনি হৈছে আপোনাৰ গ্ৰন্থৰ বিপণী, তাৰ পৰা প্ৰদৰ্শনী মেলা এটা ষ্টেজবোৰ দেখা পাইছোঁ যে যি আমাৰ বিহুত প্ৰয়োজনীয় আচলতে আমাৰ অসমীয়া লোক সংস্কৃতিৰ পৰা পেঁপা, লগতে ইয়াত অসমীয়া যি লোক সংস্কৃতি হওক বা কলা সংস্কৃতিয়ে হওক যি প্ৰয়োজনীয় সাজপাৰ বিক্ৰী কৰা আছে, লগতে ইয়াত যি বাদ্যযন্ত্ৰ অৰ্থাৎ আমাৰ অসমীয়া যি বিহুত প্ৰয়োজনীয় পেঁপা আমাৰ দেউতাই খুব ধুনীয়াকৈ বজাই আছে। দেউতা বজাওক ধুনীয়াকৈ, আমাৰ দৰ্শকসকলে চাই আছে খুব সুন্দৰকৈ আচলতে। একদম বহুত ভাল লাগিলে। ক'ৰ পৰা আহিছে দেউতা? হয়, তিতাবৰ, যোৰহাট তিতাবৰৰ পৰা আহিছে। ৰঙাজানত মোৰ আচ্ছা ঘৰ, হয়। পেপাৰবিলাক বিক্ৰী কাৰণে ৰাখিছে নহয় জানো? বিক্ৰীৰ কাৰণে, হয়। আৰু এই সাজপাৰখিনি বিক্ৰী কাৰণে চাগে? চব সকলো মোৰ সামগ্ৰী আচ্ছা, এতিয়া যিটো পেপাৰ আপুনি বজালে দামটো কিমান ৰাখিছে? সেইযোৰ 15,000 ল'লে খালি অলপ মিলাব চাগে নহয় জানো? হয়, হয়, হয়। আৰু কোনোবা যদি পেপাৰ ল'ব বিচাৰে আহিব, এই প্ৰদৰ্শনী মেলা আমাৰ দেউতাহঁতে খুব ধুনীয়াকৈ আছিলে বিক্ৰী কাৰণে ৰাখিছে নহয় জানো? যিসকলে ল'ব বিচাৰে আহিব, খুব সুন্দৰকৈ ল'লে মিলাই দিব নহয় জানো দাদা? আৰু চব পুৰা দৰ্শকৰ কিমান সমাগম, খুব সুন্দৰকৈ তেওঁলোকে ইয়াত খুব ধুনীয়াকৈ চাই আছে যিটো প্ৰদৰ্শনীৰ লগতে ইয়াত যি বাণিজ্য মেলা উপস্থাপন কৰা হৈছে সাম্প্ৰতিক দেখুৱালে খুব সুন্দৰকৈ আমাৰ দেউতাই পেপাৰ বজালে নহয় জানো? আগত যাম, আগত গৈ সাম্প্ৰতিক দৃশ্য আপোনাক দেখুৱাম। আৰু বাণিজ্য মেলা বা ধুলি আহিলোঁ যিমানখিনি সক্ষম আপোনাক দেখুৱাল নহয়, এটা এটাকৈ যিমানখিনি হ'ল দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু কেনেকুৱা লাগে আপোনাক কমেণ্ট কৰিবা। যিসকলে আমাৰ চেনেলটোলৈ প্ৰথমৰ কাৰণে আহিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব লগতে যিসকলে আমাৰ চেনেলটো ফেচবুক আছে কাইণ্ডলি পেজটো ফ'ল' কৰিবা। আৰু ৰাতিৰ ভিডিঅ'টো মানে সামৰিছোঁ ন, দিনত আকৌ নেক্সট ভিডিঅ' বনাম। আৰু যিসকলে চোৱা নাই চাব, ধুনীয়া ধুনীয়া ভিডিঅ' আগত এটা ভিডিঅ' দিয়া হৈ গ'ল, যি মই যিহেতু জামুগুৰিহাটলৈ আহিছিলোঁ নহয় জানো, তাৰ ভিডিঅ' দিয়া হৈ গ'ল। আৰু সকলোৱে চাব, আহি থকা ভিডিঅ'সমূহ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ ভিডিঅ' ইমান সামৰিছোঁ। তো ধন্যবাদ আপোনালোকৰ, পুনৰ এটা নতুন ভিডিঅ' লগ পাম। তাৰ প্ৰতিশ্ৰুতি বিদায় মাগিছোঁ আৰু ধন্যবাদ। জয় আই অসম।